সদৰ সমষ্টি বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াক এবাৰ আহ্বান জনাম যে গাড়ীখন সংৰক্ষণ কৰি ৰাখক, অকণমান ঠিক ঠাক কৰি পেলাই। উপস্থিত আছোঁ নগাঁও জিলা পুথিভঁৰালত, আৰু জিলা পুথিভঁৰালত আপোনালোকক আজি কিতাপ দেখুৱাবলৈ অনা নাই, আজি আপোনালোকক এখন দেখুৱাম গাড়ী। আৰু বছৰ বছৰ ধৰি এই গাড়ীখন ইয়াতে পৰি আছে, আৰু জহি কৰি গৈছে বহুতখিনি। ইয়াত লিখা আছে, আমি মোৰ ভিডিঅ' কাপাক মই ওচৰলৈ মাতিছোঁ, ইয়াত লিখা আছে অসম ৰাজ্যিক চৰকাৰ চলন্ত পুথিভঁৰাল। আৰু এই গাড়ীখন হয়তো নগাঁৱৰ বহুত ঠাইত গৈছিলে। নমস্কাৰ, মই চিংকু শইকীয়া আৰু আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলা পুথিভঁৰালত। আৰু জিলা পুথিভঁৰালত আপোনালোকক আজি কিতাপ দেখুৱাবলৈ অনা নাই, আজি আপোনালোকক দেখুৱাবলৈ আনিছোঁ এখন গাড়ী। আৰু এই গাড়ীখন মোৰ কাষতে আছে, আপোনালোকক দেখাইছোঁ যে 1955 চনৰ পিছতে এই গাড়ীখন আহিছিলে, আৰু বছৰ বছৰ ধৰি এই গাড়ীখন ইয়াতে পৰি আছে, আৰু জহি কৰি গৈছে বহুতখিনি। ইয়াত লিখা আছে, আমি মোৰ ভিডিঅ' কাপাক মই ওচৰলৈ মাতিছোঁ, ইয়াত লিখা আছে অসম ৰাজ্যিক চৰকাৰ চলন্ত পুথিভঁৰাল। আৰু এই গাড়ীখন হয়তো নগাঁৱৰ বহুত ঠাইত গৈছিলে, হয়তো তেনেকৈ বহুতৰ স্মৃতি এই গাড়ীখনৰ লগত জড়িত হৈ আছে। আৰু বহুখিনি জেগাত ল'ৰা ছোৱালী ইয়াৰ পৰাই কিতাপ নি পেলাই পঢ়িছিলে, 2-3 দিন আছিলে ক'ৰবাত। আৰু আমি গাড়ীখনৰ নামটো আমি গম পাইছিলোঁ যে বেনফ'ৰ্ড বুলি কৈছিলে, বেনফ'ৰ্ড কোম্পানীৰ গাড়ী বুলি কৈছিলোঁ। আমি সমগ্ৰ দৃশ্য দেখুৱাই যাম আপোনালোকক গাড়ীখনৰ ভিতৰত কি আছিলে, আৰু ইয়াত যদি কাৰোবাক পৰা মই কথা পাতিব চেষ্টা কৰিম। এজন লোকক লগ পাইছোঁ ইয়াতে কৰ্মৰত, ইয়াতে বৰ্তমান কৰি আছে তেওঁ, আৰু তেওঁৰ পৰা মই জানিব বিচাৰিম এই গাড়ীখনৰ বিষয়ে। দাদা, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। নমস্কাৰ। আৰু আজি আহিলোঁ এই গাড়ীখনৰ ওপৰত বহুত বছৰ ধৰি পেলাই মই দেখিছিলোঁ, বহু বছৰ ধৰি পেলাই এই গাড়ীখন পৰি আছে। এই গাড়ীখনৰ বিষয়ে আপুনি কি ক'ব? গাড়ীখনৰ বিষয়ে মই বিশেষ ক'ব বিচৰা নাই। এনেই গাড়ীখনৰ নামটো বাৰু বেডফ'ৰ্ড বুলি জানো। বেডফ'ৰ্ড আৰু পেট্ৰলত চলে। আৰু এইখন এখন চলন্ত পুথিভঁৰাল আছিলে। এই গাড়ীখনে মানে যিবিলাক গাঁৱৰ ল'ৰা ছোৱালী আছিলে, এই গৈ সেইবিলাকক মানে অকণ সুবিধা দিছিলে। ঘৰে বা নিৰ্দিষ্ট জেগা এটাত গৈ গাড়ীতে কিতাপবিলাক লৈ যায়, লৈ গৈ মানে গাঁৱলীয়া মানুহে বা পঢ়িছিলেগৈ। সেইটো বিষয়ে ইমানখিনি অভিজ্ঞতা আছিলে বুলি জানো, আৰু মানে বিশেষ আৰু নাজানো। ইয়াৰ পৰা ধৰক মানে নগাঁৱতে এনেই নগাঁও কোন বাহিৰলৈ যায়, আৰু বাহিৰলৈ যায় ক'ৰবাত গৈ পেলাই থাকিছিলোঁ গাড়ীখন। থকা মেলা তেনেকৈ ইমান বিশেষ নাজানো, কিন্তু চলন্ত পুথিভঁৰাল হিচাপে মানে দিনটো গৈ ৰাতিটোৰ ভিতৰত সন্ধিয়া পৰত ঘূৰি আহে, আৰু ইমানটোৱে জানো। বহুখিনি মানুহে ধৰক ইয়াৰ পৰাই মানে উপকৃত হৈছে। আৰু এতিয়া বস্তুটো এতিয়া এনেকৈ পৰি আছে, ইয়াৰ পৰা আপোনালোকে ধৰক মানে আপুনি ইয়াত কিমান বছৰ কাম কৰা? মই ইয়াত ৰিচেণ্টলি 12 বছৰ। এনেই আপোনাৰ ধৰক কোনোবা আহিছেনে বা এই গাড়ীখনৰ বিষয়ে ক'ৰবাত কথা পাতিব আহিছেনে? বা কথা পাতিবলৈ মানে তেনেকুৱা তোমালোকৰ ফালৰ পৰা চেনেল বহুতজন আহিছে, আৰু এই বিষয়ে মই সুধিছোঁ, মই বিষয়ে কৈছোঁ। কিন্তু এতিয়া মানে এনেকুৱা হৈছে যে এখন মিউজিয়াম টাইপত ৰাখিম বুলি এজন আমাৰ বিধায়ক, লোকেল বিধায়কে কৈছে। সেইকাৰণে মানে তেওঁবিলাকে কি কৰে, আৰু এইখনতো কোনো এতিয়া ইফাল সিফাল কৰিব পৰা নহয়, সেইখিনি তেওঁবিলাকে কি কৰে, আৰু মিউজিয়াম হিচাপেও ৰাখে নে কিবা এটা কৰি ৰাখে, আৰু তেওঁলোকৰ কথা। কিমান চনত আহিছিলে গাড়ীখন? এখন মানে এনেইতো আমি ইমান বিষয়ে জানিব নোৱাৰোঁ, তথাপি 60 মানত আহিছে নেকি এখন। মানে 1955 চনৰ পিছত আহিছে, আৰু মানে পুথিভঁৰাল 1955 চনত স্থাপিত হৈছে, তাৰপিছত আহিছে এখন গাড়ী। এনেই কি ফেচিলিটি আছিলে গাড়ীখনৰ ভিতৰত? ফেচিলিটি মানে বিশেষ কিতাপ মানে নি পঢ়িব পাৰে, ভিতৰত অকণমান সুবিধা আছিলে, পঢ়িব পাৰে, ইমানখিনিয়ে মানে সুবিধা আছিলে। এতিয়া আপুনি ৰাইজক কি ক'ব বিচাৰে যে গাড়ীখন সংৰক্ষণ কৰি ৰখাটো বিচাৰে? মই সেইটোকে বিচাৰোঁ, কিবা এটা উপায় কৰি লোকেল এম এল এ কওক যে গাড়ীখন কিয় সংৰক্ষণ কৰি ৰাখক, বা এখন নেদেখা গাড়ী এখন বা বহুতে মানে আহে তেনেকৈ, সেইকাৰণে মানে কিবা এটা কৰি ৰাখিব পাৰিলে ভাল হয়। স্মৃতিটো পুৰণা স্মৃতি এটা, এখন গাড়ী বহুতে দেখাই পোৱা নাই, নতুন প্ৰজন্মই দেখা পোৱা নাই,
আজি নতুন প্ৰজন্মটো গম নাপায় যে ডিষ্ট্ৰিক্ট লেভেল এখন গাড়ী আছে। আজি বহুতো আহিছে, আজি মিটিঙত তেনেকৈ বহুতে আহি পিনি চাইছে গাড়ীখন। তেনেকৈ মানে আহে মিটিং পাতিলে মানে অলপ গাঁৱৰ পৰা আহি পিনি গাড়ীখন চায়। মই ইমানখিনি অভিজ্ঞতা আছে। পেট্ৰলত চলিছিলে। পেট্ৰলত চলিছিলে। এখন মানে হেণ্ডেল মৰা এটা ছিষ্টেম আছিলে। মানে পেট্ৰলত চলে আৰু যদি বেটেৰী ডাউন হয় মানে হেণ্ডেলটো মৰা ছিষ্টেম। এই গাড়ীখন যোনে চলাইছিলে তেওঁ বৰ্তমান এনেই আছিলে বৰ্তমান তেওঁ আগৰজনৰ কথা নাজানো, ছেকেণ্ড এজন আছিলে তেখেত আছে, এতিয়া গুৱাহাটীত থাকে কমিশ্যনৰ। কিমান বছৰ কৰি থাকে এখন পৰা মানে এতিয়া নাই বুলি কয় 30 ওপৰত। মই আজি 12 বছৰ মই দেখাই পাই আছোঁ, মানে 30 বছৰ ওচৰা-ওচৰি হ'ব আৰু 30 বছৰ মানে তেনেকৈ পৰি আছে। আৰু আপোনাৰ ধৰক মানে এতিয়া সকলোৱে বিচাৰিছে যে গাড়ীখন সংৰক্ষণ কৰি ৰাখক। ধন্যবাদ জনাইছোঁ আপোনাক এইকণ সময় দিয়াৰ বাবে। নিশ্চয় এটা কথা সকলোৱে বিচাৰিছে যে এই গাড়ীখন সংৰক্ষণ কৰি ৰাখক, মিউজিয়ামত তেনেকুৱা এটা বিচাৰিছে। আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াক এবাৰ আহ্বান জনাম যে এই গাড়ীখন সংৰক্ষণ কৰি ৰাখক, অকণমান ঠিক ঠাক কৰি পেলাই, আৰু নহ'লে ইয়াতে এইখন জহি খহি নাইকিয়া হৈ যাবগৈ। আৰু এইখন গাড়ীৰ লগত চাগে হয়তো কাৰোবাৰ স্মৃতিও জড়িত হৈ আছে, হয়তো এইখন বহু বছৰ ধৰি পেলাই ইয়াত পৰি আছে। আমি সকলোখিনি দৃশ্যাংশ আপোনালোকক দেখুৱাই যাম। আপোনালোকে যদি এই মোৰ ভিডিঅ'টো চাই পেলাই যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো এবাৰ দবাই দিব। ধন্যবাদ জনাইছোঁ আপোনাক।